অসমীয়া প্ৰতিদিনৰ কিছু হেডলাইন আপোনাক জনাব বিচাৰিছোঁ। আজিৰ দিনৰ মুখ্য বাতৰি। 8 ভাদ 1948 হওক, বুধবাৰ 26 আগষ্ট 2026। আজিৰ বাতৰি কাকত অসমীয়া প্ৰতিদিন। এছিয়ান জুনিয়ৰ দাবাত মায়াংক প্ৰতীতিৰ খিতাপ দখল। প্ৰথমবাৰ উভয় শাখাত এছিয়াৰ শ্ৰেষ্ঠ দুই অসম সন্তান। হেডলাইন। সংবাদমেলত চৰকাৰৰ 100 দিনীয়া কাৰ্যকালক সমালোচনা কংগ্ৰেছৰ। বহুকেইটা প্ৰতিষ্ঠানক বঞ্চিত কৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠানক 20 কোটিৰ বিজ্ঞাপন। বিহাৰত নিযুক্তি প্ৰক্ৰিয়া। শিক্ষাখণ্ডত ভয়াৱহ দুৰ্নীতি। ছাত্ৰ বিদ্ৰোহক লৈ উত্তপ্ত হ'ল পাটনা। মুখ্যমন্ত্ৰীয়ে ৰাজভৱন বাসভৱন ঘেৰাও কৰিবলৈ আগবঢ়া হেজাৰ প্ৰতিবাদীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা, পানীশিলৈ নিক্ষেপ, কেইবাজনো আহত। বান সাহায্যৰ নামত চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে হেজাৰ সৰ্বশান্তৰ আৰ্তনাদ। মামা তুলিৰে বন্যাত্মক চৰম অপমান। শিৱসাগৰত বানপীড়িতৰ বজ্ৰনিনাদ। বৰ্ডিং খেলপথাৰত বীৰ দি বাট নোপোৱা অৱস্থা। বিভিন্ন প্ৰান্তৰ পৰা অখিল অগণন বঞ্চিত বৰ্ণাঢ্য। হিমন্ত বিশ্বৰ কাম নাই। অসম চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল আকাশ বতাহ। 48 ঘণ্টাৰ ভিতৰত দুৰ্ভগীয়া পৰিয়ালসমূহে বান সাহায্যৰ ধন লাভ নকৰিলে চৰকাৰৰ ওফৰাই দিয়াৰ ল'লে শপত। অখিল গগৈৰ ক্ষোভ, এইখন গণসমাৱেশ নহয়, আৰ্তজনৰ আৰ্তনাদ প্ৰকাশৰ থলী। প্ৰলয়ৰ বাবে দায়ী মন্ত্ৰী সুশান্ত, বিধায়ক ময়ূৰ ধৰ্মেশ্বৰক গ্ৰেপ্তাৰৰ দাবী। 28 আগষ্টত ঘেৰাও কৰিব শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়। সদুত্তৰ নাপালে 30 আগষ্টত মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কৰাৰ হুংকাৰ অখিলৰ। আৰু আছে, জনজাতিকৰণৰ নামত চৰকাৰৰ প্ৰবঞ্চনা। বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ অনশন। বিহুবৰত ৰহস্যজনক দুৰ্ঘটনাত পতিত বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যু। শিৱসাগৰ হুক পৰিকল্পিত হত্যাৰ অভিযোগক লৈ নাজিৰাত ব্যাপক চৰ্চা। 10 জনৰ বিৰুদ্ধে শিৱসাগৰত থানাত গোচৰ। বানৰ বিভীষিকাৰ মাজতে মূল্যবৃদ্ধিৰ জুই। পিঁয়াজৰ দাম প্ৰতি কিলোত একোবে পালেগৈ 60 টকা। চেনিৰ দাম 70 টকালৈ বৃদ্ধি। ৰাজ্যপাল ৰমেন ডেকাৰ বিৰুদ্ধে অশোভনীয় পোষ্ট প্ৰণৱ কলিতা। লক্ষ্যধৰ ৰাজবংশীক দোষী সাব্যস্ত ছত্তীশগড় হাইকোৰ্টৰ। আৰু আছে, অসম সন্তান বিশিষ্ট বিজ্ঞানীৰ অন্য এক সাফল্য। আমেৰিকাৰ শিশু চিকিৎসালয়ত ড° ৰুবুল মাউতৰ নামেৰে গৱেষণাগাৰ। এতিয়া চেৰিকিৰ পাৰ্ক। বানপীড়িতই সাহায্য নোপোৱা বুলি মিছা অভিযোগ নিদিব, লাগিলে এওঁলোককে সুধি চাওক। চেৰিকিৰ পাৰ্ক। তো এইটো হেডলাইন আছিলে। হেডলাইনৰ পিছত ৰাষ্ট্ৰীয় কিছু মাধ্যমত পেপাৰত থাকে। সেইটো হেডলাইনটো মই পঢ়ি দিওঁ। E20 পেট্ৰলৰ বিতৰ্কৰ মাজতে মন্ত্ৰীৰ অতন্তৰ। পুৰণিয়ে নতুনক বাট এৰি দিয়ক, গাডকাৰী মন্তব্যক লৈ ব্যাপক চৰ্চা। UPIয়ে ভাৰতবাসীৰ আৰ্থিক লেনদেন পদ্ধতিত পৰিৱৰ্তন আনিলে, মোদীয়ে কৈছে। তেহেলেকাৰ প্ৰতিষ্ঠাতা তৰুণ তেজপালক আত্মসমৰ্পণৰ নিৰ্দেশ। তৃণমূল ত্যাগ কৰি NCPIত যোগ দিয়া 20 সাংসদলৈ সুপ্ৰিম কোৰ্টৰ জাননী। এইটো ৰাষ্ট্ৰীয় সংবাদ। আজি মুখ্যমন্ত্ৰী কনৰাড চাংমাৰে KASU নেতাৰ বৈঠক। চম্পত ৰায়সহ 3 কৰ্মকৰ্তাৰ বিৰুদ্ধে FIR দাবীত সৰব অধিবক্তা সমাজ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ 2% মৰগীয়া বোনাছ ভাত্তা বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। ছেপ্টেম্বৰৰ আৰম্ভণিতে উত্তৰ-পূব প্ৰবল বৃষ্টিপাতৰ পূৰ্বাভাস। কৃত্ৰিম উপগ্ৰহৰ পৰা লোৱা ছবিত আকাশত ঘন ডাৱৰৰ আৱৰণ।
প্ৰশ্ন উত্তৰ প্ৰক্ৰিয়া সলনি কৰাৰ দাবী কংগ্ৰেছ নেতাৰ, জাতিগত গণনা প্ৰপত্ৰত আখুৱা। এইবোৰে হৈছে ৰাষ্ট্ৰীয় সংবাদ। তো আজিৰ প্ৰতিদিন পেপাৰত যিখিনি হেডলাইন আছিলে আপুনি গম পালে। আজিৰ বাতৰিৰ মাজতে ইমানত সামৰিলোঁ। ধন্যবাদ।